নমস্কাৰ পোনপ্ৰথমে জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফ্ৰেণ্ডশ্বিপ ছ'চাইটি আৰু উদ্যোগত আৰু হাতীয়াখোৱা অঞ্চলৰ ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক মুকলি বিহু উদযাপনৰ সমিতিৰ সকলো বিষয়ববীয়ালৈ আমাৰ জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই প্ৰদৰ্শনৰ সুবিধাকণ দিয়াৰ বাবে। আচলতে 2022 চনত শুৱালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভাত আমি 6জন বন্ধু মিলি এই জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ জয়ধ্বনি লোকবাদ্য দলটি খুলিছিলোঁ। তাৰ পাছৰে পৰা আমি এই বৰ্ষত তৃতীয় বৰ্ষত আমি ভৰি দিছোঁ। যোৱা দুবছৰ আমি বিহু অনুষ্ঠানসমূহ কৰিছোঁ। সমূহ ৰাইজে আমাক বহুতো মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। বিশেষ কথা নকওঁ, আচলতে আমি বহুত সৰু হৈ আছোঁ, আপোনালোকে দেখিছেই নিশ্চয়। আমি লোকবাদ্য ভাল পাওঁ, লোকনৃত্য ভাল পাওঁ, লোকবাদ্য ভাল পাওঁ। আমি এই লোকবাদ্য লোকনৃত্য আৰু অসমীয়াৰ এই লোকনৃত্য লোকবাদ্য এই দিশটোত আমি আগবাঢ়ি যাব বিচাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে এই জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ এই জয়ধ্বনি লোকবাদ্য দলটিক আগুৱাই নিব পাৰোঁ। এতিয়া বেছি কথা নকওঁ, আমি আৰম্ভ কৰিবলৈ লৈছোঁ জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ লোকবাদ্য আৰু লোকনৃত্য। ধন্যবাদ। হেল্ল', এইখিনিতে আমি জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ দলটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু বিশেষকৈ আমাৰ জ্যোতিষমানে বহু কষ্টৰে এই দলটো জীয়াই ৰাখিছে। আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইখিনিতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ এজন ব্যক্তি। আমি যেতিয়া প্ৰথম মুকলি বিহু ইয়াত আৰম্ভ কৰিছিলোঁ এই খেলপথাৰত, এজন মানুহে সাহস দিছিলে। সেই সময়ত আমাৰ ডাক্তৰ আছিলে ইয়াতে, ডাক্তৰ সুনীল কুমাৰ হালৈ ডাঙৰীয়া। এতিয়া তেখেতে মহকুমা স্বাস্থ্য বিষয়া। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি হালৈ ছাৰ, আমাৰ হাতীয়াখোৱাৰ জোঁৱাই হয়, কিন্তু আমি বৰ্তমান স্বাস্থ্য বিষয়া। তেখেতক আমি এখন ফুলাম গামোচা অৰ্পণ কৰিছোঁ। আমাৰ ফ্ৰেণ্ডশ্বিপ ছ'চাইটিৰ সম্পাদক আমাৰ ধ্ৰুৱ শইকীয়াই, আৰু ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি শেষলৈকে আমি সদায় ছাৰৰ আমি আশীৰ্বাদ আশা কৰিলোঁ। ধন্যবাদ।
জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ পৰা জয়ধ্বনি লোকবাদ্য দলৰ পৰা পুনৰবাৰ আপোনালোকলৈ অশেষ ধন্যবাদ আমাক এই প্ৰদৰ্শনৰ বাবে সুবিধাখন দিয়াৰ বাবে পুনৰবাৰ ফ্ৰেণ্ডশ্বিপ ছ'চাইটিৰ উদ্যোগত আৰু হাতীয়াখোৱা অঞ্চলৰ ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক মুকলি বিহু উদযাপন সমিতিৰ সকলো বিষয়ববীয়ালৈ আমাৰ জয়ধ্বনি সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা অশেষ ধন্যবাদ।